ঘোষণা কৰা হ'ল ডিব্ৰুগড় পৌৰসভা নিৰ্বাচনী ফলাফল। ডিব্ৰুগড় 22টা ৱাৰ্ডৰ ভিতৰত 21টা ৱাৰ্ডতে ভাৰতীয় জনতা পাৰ্টীয়ে বিজয় সাব্যস্ত কৰে। ডিব্ৰুগড় পৌৰসভাৰ 22টা ৱাৰ্ডৰ নিৰ্বাচনী ফলাফল ইতিমধ্যে ঘোষণা কৰা হ'ল। ডিব্ৰুগড় 22টা ৱাৰ্ডৰ ভিতৰত 21টা ৱাৰ্ডতে ইতিমধ্যে বিজয় সাব্যস্ত কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা, আৰু ইফালে এটা ৱাৰ্ডত নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ সক্ষম হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছে। আৰু এইদৰে ডিব্ৰুগড় ৰাজপথত আনন্দ উল্লাসমুখী পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলে বিজয় সাব্যস্ত কৰাৰ পাছতে ডিব্ৰুগড় ৰাজপথত আনন্দ উল্লাস আতচবাজি ফুটাই এইদৰে এক আনন্দমুখী পৰিৱেশ সৃষ্টি কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা। বুধবাৰে ডিব্ৰুগড় পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে ডিব্ৰুগড় 22টা ৱাৰ্ডৰ ভিতৰত 21টা ৱাৰ্ডতে বিজয় সাব্যস্ত কৰিলে ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা। ইফালে ডিব্ৰুগড় 10 নম্বৰ ৱাৰ্ডত কেৱল ভাৰতীয় জাতীয় কংগ্ৰেছে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। ইফালে ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰাৰ পাছতে ডিব্ৰুগড়ত আনন্দ উল্লাসমুখী পৰিৱেশ দেখিবলৈ পোৱা গৈছে। সকলোৱে আনন্দ উল্লাস পৰিৱেশ সৃষ্টি কৰিছে ডিব্ৰুগড়ত।